ধন ধনে ধন ইফালে আসুন। কি বিটা কে মাতছা? পানী এগিলে হানচোন, বৰ পিয়া লাগছি আই। ৰ আনো ৰ। চালা উৰুকাও আহিলাক, হাতত পইচা চইচা নহয়, কি কৰা যায়, কি বুদ্ধি খাটালি ভাল হয়, একবাৰ মাথা মাৰিব লাগিলে আৰু। পানী খা বিতে, মই ভেলাপুলিটো অলপমান কাম আছে, মই নেট বনাই লওঁ। এই ধনে তই ভেলাপুলিটো কিমান মানছা? আধামান হৈছে। আধামান হৈছে? তই হ'ব দে, আৰু বান্ধিব নালাগে দে, এই বাকী খিন্তি অহা বছৰ বান্ধিলি হ'ব দে। তই কি কৈছা বিতে? আধা বান্ধা ভেলাপুলিটো মই কিয় বুৱাম? ধনে মাইনে শুন, তাহাঁত তাকে ফোন কৰি মাতি আছে তোক আৰু বায়েক, তাতে উৰুকা খাবও মাতছি, বুজছা? তাতে উৰুকাও খাবি, জুইও বোৱাবি আমাৰ ঘৰততো। অহা বছৰলৈকে থাকক দেই, অলপ আগবাঢ়ি থাকিব। মই নাজানো যা আমাৰ ইয়াত, মই এতিয়াই জুই বুৱাম আৰু এতিয়াই খাম। তই কিয় এনা কৰা? তাতে ভালেই হ'ব, মাইনে আহাৰ ডাঙৰ ডাঙৰ মাছ আনিব, মাংস আনিব, হাঁহ মুৰ্গী পাঠা এই ঠিকছে খাব পাৰিবি। আমাৰ তেনেকৈ নাপাবি নহয়, বুজছা না? তাকে যা, নহ'লে তাহোন বৰ দুখ পাব আৰু মোকো তাই বৰ বেয়া পাব নহয়, বুজছা না? তাকে গেলি ভাল হ'ব, যা। মই এগলা একো নাজনো, মই এতিয়াই খাম এতিয়াই থাকিম। তই জুই বুৰা, বুজছা না? আকৌ বুজি নাপায়, কি মূৰ্খ চলি। চলা মাইনে ঠেক যা, ডগৰি মাছে মাংস খাই গুচি আহ, মোৰো পইচা এটা পাইছিলা হৈ। সেই জোঠা মূৰ্খ চলি চালা। খুৰা কি কৰছা তুমি? ধন নাই? গোবিন্দা আহিছা? তোহাৰ কিবা উৰুকাৰ জগাৰ চগাৰ কৰিলাক না, হলাক না? তাই চব জোগাৰ কৰিছে, মাছ মাংস ডিমা দেউতাই চব আনিছে, বাজাৰৰ লিষ্টখন লিখি আছে আমাৰ দেউতাই। আমাৰে একো নাই দে, ধন আৰু বায়ে মাইনাক ঠেক যাব, তাহোন বৰকে মাতি আছে, বুজছা? আমাৰ খুৰীৰেও বায়েক ঠেক যাব বোলে উৰুকা খাবা, গতিকে মইহে একলাই থাকিম, মই কিবা এটা কৰিম দে আৰু কাবাৰ তাতে, বুজছা? তুমি একলাই একপা, তোমাৰে ভাল হ'ব দিয়া। এক পোৱা মাংস আনলি তুমি ঠিক চাই খাব পাৰিবা। মইনো একলাই কি খাম, একলা য'ত নকৰোঁ দে, গধূলা কাবাৰ তাকে ওলাই যাম দে, তাতে মিলি যাব। তুমি উৰুকাৰ দিনাখন ফুৰিব যাবা? নাযায় কি কৰিবি, অলপ ওলাই যাম দেই, সকলোৱে গোটেই সিদিনা মাছ মাংস ৰান্ধিব, কাবাৰ তাতে অলপ খাম দেই। এই গোবিন্দ, তোহাৰ দেউতাও কিন্তু মোক বৰ জোৰকৈ মাতি আছে আই, না তাতে একবাৰ যাওঁ। তুমি আমাৰ তাত নাযাবা, আমাৰ মাছ মাংস আমাৰ কমকৈ আনে। তোহাৰ তাকেহে যাম বুলি ভাবিছিলোঁ, যাম দেই, তোক দুটামান সাধু কথা শুনাম দেই, বুজছা না? সাধু কথা শুনাম দেই তোক। নাংগে নাংগে, আজি তুমি আমাৰ তাত নাযাবা, মই আজি সাধু কথা নুশুনো। আমাৰ আজি ডিজে বাজাম আৰু নাচিব, আজি মই সাধু চাধু নুশুনো। কিয় গোবিন্দ কি কৈছা? তই বোলে কালি মাইমাই ঠেক যাবি, এতিয়া খানা নাখা? নাই 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 নহলাক, মোৰ বুদ্ধিটোই কাম নকৰিলাক। ভাবছিলোঁ চাল্লা ঘৰৰ গোটা মাখাই বেলেগৰ ঘৰত যায় উৰুকাৰ খানা খাম, চলিটোও মাইমাক ঠেক যাব, তিৰিটোও বায়েক ঠেক যাব, ময়ো কাবাৰ তাতে খাই আহিলোঁ হৈ। নাই, চাল্লা বেটাত ধৰি মোৰ বুদ্ধি শেষ কৰি ভাল লাগি মোক। মোৰ দুটামান যি পইচা আছিল সেইয়াতো শেষ হ'ল, বেটাই মোক ধ্বংস কৰিলাক। হাই 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 চাল্লা, কি কৰা যায়। ভাবছিলোঁ এই বিহুৰ দিন লাৰু পিঠা মাছ মাংস এলা বেলেগৰ তাতে খাই ফুৰিম, খাম, ঘৰৰ অলপ বাচিলা হৈ, দুই এক পইচা মোৰো জমা থাকিলা হৈ। নাই,
মোৰ এই বুদ্ধিটোৱে কাম নিদিলা কেনাই মোৰ এনাই গেল কামত নাহিল বুদ্ধিটো কেনাই ঠিকে আছে না নমস্কাৰ নমস্কাৰ। বন্ধু বান্ধৱীসকল আজি আমাৰ এই ভিডিঅ'টো উৰুকা উপলক্ষে মই নিজে মানে তৈয়াৰ কৰিছোঁ নিজে লিখি ওলাইছোঁ আৰু নিজে আপোনাৰ মানে শ্বুটিং কৰি নিজে আমি এই দুটাক লৈ পেলাই মই বনাইছোঁ গতিকে আমাৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্টত লিখিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক কিন্তু ছাবস্ক্ৰাইব কৰিব যিসকলে ইতিমধ্যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক আমি অশেষ ধন্যবাদ আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ বাকী আছে তৎক্ষণাত এই বিহুৰ লগে লগে উৰুৱাও আহি আছে আপোনাৰ লগে লগে আপোনাৰ ছাবস্ক্ৰাইবৰ বুটনটো টিপি দিয়ক। হেপী চিৰা পিঠা ভোগালী বিহু নহ'লে পিঠা খাই খাই